know these brothers my guys. Know that we fly, know that they ride or die. হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ গাইজ মই এতিয়া হাজো মৌৰিকুট উৎসৱ চাব যাই আছোঁ গাইজ আৰু আপোনালোকে দেখিছেনে গাইজ জাম কেনেকুৱা জাম হৈছে গাইজ পুৱামক্কা গেটৰ পৰা আমি আগবাঢ়ি যাব পৰা নাই আমি গৈ আছোঁ আপোনালোকক দেখাই আছোঁ সকলোবোৰ আপোনালোকক চাই থাকক ভিডিঅ'টো গাইজ মই আহি পাখামেলা চক পালোঁ এতিয়া শোভাযাত্ৰা আহি আছে গাইজ এই শোভাযাত্ৰা চাবৰ কাৰণে চাইডে চাইডে মানুহ চাওক কিমান থিয় দি আছে ইয়াতে দীপলিনা বা দীপান্বিতা তাৰপিছত নেকি আমাৰ নীলিমদা এইবিলাক আহি আছে মানস ৰবীন্দ্ৰ এইবিলাক সকলো আহি আছে তাকে চাবৰ কাৰণে গাইজ মানুহ চাওক চাইডে চাইডে বহুত মানুহৰ ভিৰ গাইজ এতিয়া আহি পোৱা নাই শোভাযাত্ৰা আহিব অহাৰ লগে লগে আপোনালোকক সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে চাওক গাইজ কিমান মানুহ অগণন মানুহ আছে ইয়াতে ৰাস্তাতে আৰু গাইজ শোভাযাত্ৰা আহি আছে কেমেৰামেনসকল আহি আছে আগত কেমেৰা কৰি তাৰপিছত শোভাযাত্ৰা আহি আছে গাইজ আপোনালোকক দেখাই আছোঁ সকলোখিনি চাই থাকক আপোনালোকে মানে বহুত মানুহ গাইজ বহুত এক্সাইটেড চাবৰ কাৰণে মই আপোনালোককো দেখাম আপোনালোকে সকলোখিনি গাইজ এইবিলাক গৈ আছে ছোৱালীবিলাক অসমীয়া পৰম্পৰা সাজপাৰ পিন্ধি কিনে আৰু আহি আছে পিছফালেও দেখাই আছোঁ চাই থাকক গাইজ শোভাযাত্ৰা আহি আছে তাৰ আগতে আমাৰ প্ৰশাসন পুলিচ প্ৰশাসনসকল আহি আছে তেখেতসকল ৰাস্তা ঘাট চাই গৈ আছে তেখেতসকল হৈছে কোনোবা জাম চাম হৈছে নেকি গাইজ চাই থাকক আহি আছে শোভাযাত্ৰা দেখাই আছোঁ চাওক আপোনালোকে শোভাযাত্ৰা আহি আছে আগে আগে হাতী আহি আছে তাৰে পিছে পিছে সকলোবোৰ আহি আছে গাইজ চাই থাকক আপোনালোকে মানে মানুহ দেখিছেনে গাইজ কি ক'ম চাই থাকক আপুনি আপোনালোকে হাতী আহি আছে আগত তাতে পিছে পিছে আহি আছে আৰু আমাৰ চেলিব্ৰিটিসকল চাওক গাইজ এইবোৰ আমাৰ ঢুলীয়াসকল আহি আছে ঢুলীয়াবিলাকে ঢোল তাল বজাই আহি আছে এইবিলাক কেমেৰামেন সকলো পিছে পিছে আহি আছে গাইজ চব দেখাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক বহুত ধুনীয়া ভিডিঅ' চাওক গাইজ আহি আছে আমাৰ শোভাযাত্ৰা আমি বেৰিকেড দি কিনি লৈ আহিছে আমাৰ এইবিলাক চেলিব্ৰিটিসকলক দেখা চাওক গাইজ এনেকৈ বেৰিকেড দি কিনে আমাৰ চেলিব্ৰিটিসকলক লৈ অহা হৈছে মানে গাইজ চাওক আহি আছে ইয়াতে নাহিদা দীপলিনা বা আৰু এনেকৈ দীপান্বিতা বা সকলো আহি আছে গাইজ চাওক মই দেখাই আছোঁ আপোনালোকৰ ওচৰৰ পৰা চাওক দীপলিনা বাট আহি আছে এনেকৈ খোজকাঢ়ি নয়ন দাও আছে পিছফালে এয়া নয়ন দা আহি আছে পিছফালে চাওক এইটো দেখিছে গাইজ টুপি পিন্ধি নয়ন দা আহিছে এইটো গাইজ মানুহ চাওক গাইজ কিমান মানুহ দেখিছেনে গাইজ শোভাযাত্ৰাত ইমান মানুহ যাই আছে পিছে পিছে মানে এইবিলাক দেখিছেনে নাচনী কিবা কিবি ড্ৰেছ পিন্ধি এটা কথা যায়নে ইয়াতে কোনো মানে জাতি কোনোবা মুছলিম কোনোবা খ্ৰীষ্টান কোনো হেৰি নাই মানে ইয়াতে কোনো জাতি ধৰ্মৰ হেৰি নাই ভেদাভেদ নাই গাইজ মণিকুট উৎসৱত মানে সকলো আহিছে আমাৰ সকলো মানে পঞ্চতীৰ্থৰ হেৰিত আহিছে গাইজ ইয়াতে সকলো চাই থাকক আপোনালোক দেখাই আছোঁ নেপালী মানে গাৰো বড়ো সকলোবোৰ আহিছে গাইজ কোনো জাতি ধৰ্মৰ কোনো একো হেৰি ভেদাভেদ নাই গাইজ এই মণিকুট উৎসৱত আপোনালোক চাই থাকক দেখাই আছোঁ আপোনালোকক দেখিছেনে এইবিলাক ছোৱালীবিলাকে তোমাৰ মেখেলা চাদৰ চাওক গাইজ এই বিহুৱা দলবিলাকে বিহু মাৰি যাই আছে এনেকৈ পিছে পিছে মানে শোভাযাত্ৰাৰ গাইজ চাওক দেখাই আছোঁ আৰু আপোনালোকক পিছফালে কি আহি আছে এইবিলাক বিহু ঢুলীয়া নাচনী সকলোবিলাক আছে গাইজ দেখিছেনে গাইজ চাওক এইবিলাক দৰা কইনা আহিছে পিছে পিছে গাইজ দেখিছে এইটো দৰা কইনা আৰু কিবা কিবি আছে গাইজ বহুত কিবা কিবি আছে গাইজ বহুত ধুনীয়া মানে দেখাই আছোঁ আপোনালোক চাওক এইবিলাক বড়ো ৰাভা কছাৰী সকলো গাইজ সকলোৱে আহিছে গাইজ মণিকুট উৎসৱত গাইজ এখেতসকলে চাওক নাৱৰ খেলা কৰে নাৱৰ ড্ৰেছ পিন্ধি নাৱৰ খেলা কৰা ড্ৰেছ পিন্ধি এখেতসকলে আহিছে হাতত এইটো নাও মৰা পইঠাটো লৈ কিনে গাইজ দেখিছেনে এখেতসকলেও কিবা এটা মানে বজাই আহিছে এনেকৈ পইঠা দালেৰে গাইজ তাৰপিছত কাষে NCCও গৈ আছে গাইজ কোনোবা স্কুলৰ পৰা আহিছে এওঁলোকে এই আমাৰ নামতি সকলো পিছে পিছে নাম ধৰি গাইজ যাই আছে দেখিছে গাইজ সকলোবোৰ এনেকৈ গৈ আছে গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টো মানে দেখিছে গাইজ এইবিলাক NCC হয় গাইজ NCC ল'ৰা ছোৱালী সকলোবিলাক আহিছে গাইজ
আপোনাক দেখাই আছোঁ আৰু সকলোবোৰ চাই যাওক ভিডিঅ'টোৰ জৰিয়তে লাষ্টত কেনে পালে ভিডিঅ'টো চাই শেষত জনাব। এইফালে এইটো গাধলৈ যাই আছে গাইছ, মালা চালা পিন্ধাই দিছে গাইছ। এইটো আমাৰ খেতিয়কৰ ভাও ধৰি খেতি কৰি আছে গাইছ। সকলো আহিছে মানে কি ক'ম আৰু গাইছ, বহুত ধুনীয়া হয় গাইছ। মানে এটা কোনো ভেদাভেদ নাই গাইছ, কোনো জাতি কোনো বৰ্ণৰ কোনো ভেদাভেদ নাই গাইছ। একগোট হৈ আমি সকলো অসমীয়া বুলি সকলো ওলাই আহিছে গাইছ। সকলো অসমীয়া হয়, সেইকাৰণে একেলগ হৈ আমি এনেকৈ ওলাই যোৱাটো ভাল গাইছ হয়। এইফালে গাইছ চাওক নেপালী ছোৱালীবিলাক কেনেকৈ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি কিনে আহিছে ইয়াতে গাইছ মণিপুৰ উৎসৱত গাইছ। মানে বহুত মানুহ আহিছে, বহুত হেৰি আহিছে, মানে জাতিৰ কোনো ভেদাভেদ নাই গাইছ, সকলো আহিব পাৰে, সকলো আহিছে গাইছ। ইয়াতে চাওক আপোনালোক আৰু দেখাই আছোঁ পিছফালে কিছুমান আহি আছে, ইমান আহি আছে মানুহ মানে গাইছ, মানে এতিয়ালৈকে খতমেই হোৱা নাই গাইছ। চাওক আমাৰ এইবিলাক চাওক বড়োসকলো আহিছে, তিৱাসকলো আহিছে, মানে সকলোবিলাক গাইছ আহিছে গাইছ। এতিয়ালৈকে খতমেই হোৱা নাই মানুহৰ মানে শোভাযাত্ৰা যোৱা গাইছ। আৰু দেখাই আছোঁ আপোনালোকক আগফালে চাই থাকক গাইছ। এই শোভাযাত্ৰা গাইছ মাধৱ মন্দিৰৰ তলত মণিপুৰ উৎসৱ য'ত হ'ব তালৈকে যাই আছে গাইছ, মানুহবিলাক যাই আছে এতিয়াও। আমি গাইছ তালৈকে যাই কিনে আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চাওক গাইছ আমি মাধৱ মন্দিৰৰ তলত এই মণিপুৰ উৎসৱ আহি পালোঁ এতিয়া গাইছ। এই শোভাযাত্ৰাবিলাকো আহি পাইছে, ষ্টেজত সকলোবোৰ উঠিছে গাইছ। যোন আহিছে মানে আমাৰ গণ্য মান্য ব্যক্তিসকল তেখেতসকল ওপৰত আছে। আপোনালোক মানুহ দেখাইছোঁ চাওক গাইছ, কিমান মানুহ চাওক দেখিছেনে গাইছ, দেখিছে ইমান মানুহ গাইছ, মানে ভৰি দিব জেগা নাই গাইছ, মানে অসংখ্য মানুহ হৈছে, মানে টিঙৰ ওপৰত উঠি চাইছে গাইছ। গাইছ আমাৰ মানস ৰবীন ডাঙৰীয়াই মানে ভাষণ দি আছে গাইছ, চাওক আপোনালোকক দেখাই দিছোঁ গাইছ। নয়ন দাই ষ্টেজত এটা ভাষণ দি আছে, ভাষণ দিয়াৰ লগতে তেখেতে গানো গাব। তেখেতে গানটো গাইছে কি বন্ধুৰ ফিল্মখনৰ এটা বন্ধুৰ গানটো গাইছে তেখেতে গাইছ। মানে দেখিছেনে গাইছ আল্টিমেট মজা হৈছে গাইছ, মানুহ বহুত মানে কি গাইছ। আমি সকলো চালোঁ গাইছ, এতিয়া ওলাই যাবৰ কাৰণে বিচাৰি আছোঁ, ভাবিছোঁ মন্দিৰৰ ওপৰত যাওঁ, কিন্তু গাইছ মানুহ চাওক, মানুহৰ কাৰণে গাইছ ওলাই যাবৰ কাৰণেও মানে সম্ভৱ নহয়, ইমান মানুহ হৈছে গাইছ, কি ক'ম আৰু। আপোনালোকক যদি অহা নাই আপোনালোকে এবাৰ আহি চাওকচোন গাইছ। মণিপুৰ উৎসৱত মাঘৰ 1 তাৰিখে দেখিছে গাইছ, মানুহ দেখিছে, মানে গাড়ী অনাটোতো সম্ভৱেই নহয়। 1 কিলোমিটাৰ দূৰত গাড়ী পাৰ্কিং কৰি পেলাই খোজকাঢ়িও আহিলেও আহিব পাৰে, কি ক'ম আৰু গাইছ। চাওক গাইছ এতিয়া মন্দিৰৰ ওপৰত যাব আহিলোঁ গাইছ, চাওক মানুহৰ ভিৰৰ কাৰণে কেনেকৈ যাম ভাবি আছোঁ গাইছ। মাধৱ মন্দিৰৰ ওপৰত যোৱা মানুহ চাওক গাইছ, ভিৰ চাওক গাইছ, কিমান মানুহ হৈছে গাইছ, কি ক'ম আৰু। আপোনালোকে এবাৰ আহি চাওক, যদি অহা নাই তেতিয়া গম পাব গাইছ। দেখিছেনে মানুহৰ ভিৰ গাইছ। ঠিক আছে বাৰু, চাওঁ চেষ্টা কৰি ওপৰলৈকে যাবৰ কাৰণে। ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো।